জীৱন এক সংগ্ৰাম লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজিৰ এই ভিডিঅ'টি এই কাৰণে বনাইছোঁ যে এজন ক্ষুদ্ৰ অসমীয়া ব্যৱসায়ী এখন সৰু দোকানৰ পৰা ডাঙৰ দোকানলৈ কেনেকৈ ৰূপান্তৰিত কৰিব পাৰে সেই বিষয়ে জনাম, কিছুমান কথা ক'ম। আৰু এই দাদাজনে দেখিছে নহয়, এইজন দাদাজনেই এখন সৰুকৈ দোকান দিছিলে কৃষ্ণাই, গোৱালপাৰা কৃষ্ণাই পাইকান তিনিআলিত। আৰু এই দাদাজনে এতিয়া এখন ডাঙৰকৈ নিজেই খুলিব পাৰিছে নিজৰ সৰু ব্যৱসায়ৰ টকাৰে। আৰু সেইকাৰণে আৰু কেনেকৈ সম্ভৱ সকলো কথা মই আপোনালোকক জনাম আৰু কেনেকৈ ইমান সফল হ'ল আৰু কেনেকৈ ভাবিছা ইমান কথাবোৰ, কেনেকৈ ভাবিলে ইমান ডাঙৰকৈ কিছুমান বস্তু, মানে যিমান ঘৰত লাগতিয়াল বস্তু সামগ্ৰী আছে সকলো সামগ্ৰী যে ইয়াত সকলো সামগ্ৰী মই বিক্ৰী কৰিম, কেনেকৈ সম্ভৱ, কেনেকৈ ভাবিছে। তো সেইখিনি ভাবাৰ চিন্তাৰ কথাবোৰ প্ৰায়বোৰ কিছুমান কথা মই সুধিম, তো আপোনালোকক মই দিবলৈ চেষ্টা কৰিম। আৰু আহকচোন আগতে চাই লওঁ কি কি আছে দোকানত। একচুৱেলি ক'বলৈ গ'লে এনেকুৱা সৰু এখন দোকান আৰু এই দোকানৰ পৰা এনেকৈ ডাঙৰ এখন দোকান গাঁও এৰিয়াত নিজেই দিয়াটো বহুত ডাঙৰ কথা আৰু চিন্তাও বহুত ডাঙৰ। আৰু আমি যেতিয়া এনেকুৱা দোকান আমি দেখা পাওঁ, এনেকুৱা ব্যৱসায়ী ডাঙৰ দোকান এখন দেখা পাওঁ, ডাঙৰ এখন মল দেখা পাওঁ, তেতিয়া আমি টাউন চিটিত যাব লাগিব। আৰু এনেকুৱা টাউন চিটিত গ'লে আমি নিজৰ ব্যৱসায়ৰ কিছুমান মানে সৰু সৰু এখন এৰিয়াতে এনেকুৱা ডাঙৰ ডাঙৰ মাৰ্কেট থাকে। তো এনেকুৱা যেন লাগিছে মোক, কাৰণ এনেকুৱা মাৰ্কেটত যদি যাওঁ আমি নিজকে ভাল লাগে, কাৰণ সকলো বস্তুবোৰ পোৱা যাব, যিখিনি বস্তু লাগে আৰু তাতে সকলো বস্তুৱে মানে থাকে। আৰু আমি যদি সৰু এখন দোকানত যাওঁ তাতে আমি ইমান বস্তুবোৰ নাপাওঁ, কিছুমান লাগতিয়াল বস্তুও নাপাওঁ, এটা দুটা বস্তু পাম, দুটা তিনিটা বস্তুত বাকী থাকিল। তো এনেকুৱা হয়। তো এনেকুৱা দাদাই এজনে এনেকুৱা চিন্তা কৰিছে, ভাল চিন্তা কৰিছে যে নিজৰ এৰিয়াৰ মানুহক যিমান পাৰে সকলো বস্তু দিয়াৰ কাৰণে চেষ্টা কৰিছে, মন খুলি দিব চেষ্টা কৰিছে, মন প্ৰাণী দিব চেষ্টা কৰিছে, যিমান পাৰে নিজেই দিব চেষ্টা কৰিছে। তো সেইকাৰণে দাদা নিজে চিন্তা কৰি এইখন দোকান খুলিলে। আৰু এই কাৰণে এতিয়া আমাৰ কাৰণে চিন্তা নাই, কাৰণ আমাৰ নিজৰ লোকেল গাঁৱত এনেকৈ যদি এখন দোকান হয় আৰু আমাৰ কাৰণে কোনো প্ৰয়োজন নাই যে বাহিৰত বাহিৰত গৈ কিনে বেলেগ বস্তু বাহিৰৰ পৰা ল'ম। তো একেখন দোকানতে আমি সকলো বস্তুবোৰ পাই যাম। তো গতিকে আপোনালোকৰ কাৰণেও ভাল। এতিয়া চাওক, বহুত মানুহে দূৰ দূৰণিৰ পৰা আহি কিনে ইয়াতে এতিয়া টুৰাৰ পৰা আহি কিনে ইয়াতে শ্বপিং কৰি আছে, বহুত দূৰৰ পৰা আহি। তো এনেকুৱা শ্বপিং কিহৰ কাৰণে কৰি আছে, সিহঁতে সকলো বস্তুবোৰ পোৱা যায়, যি বস্তু লাগে তাকে বিচাৰি নিজে লৈ আছে। তো সেইকাৰণে সকলোৰে সুবিধা হয়। আৰু আৰু ইয়া হ'ল কাউণ্টাৰত বহি আছে যতীন ৰাভা। মেইন মালিক হ'ল এওঁ হয় আমাৰ মৰমৰ ইন্দ্ৰ দা। আৰু এতিয়া আমি কাষ্টমাৰৰ পৰা কিছুমান কথা সুধিম। আচ্ছা, আপুনি কি ল'লে দা? মই চাই আছোঁ বটল লাগি, এইটো কমৰ বেল, এইটো ল'ব বিচাৰিছোঁ কিন্তু বটল চাই আছে। আচ্ছা, ল'ম নেকি? দামবোৰ কিবা সুধিছেনে? দামবোৰ সুধিছেনে? দাম আপোনাৰ প্ৰাইচবিলাক লিখা আছে। এইটো আপোনাৰ 129.99 পাই যাব। আচ্ছা, এইটো গেৰাণ্টি আছে বেল, এনেকৈ দিলেও একো নহয়, ছিঙিব নোৱাৰে, অকল যদি কাটিব পাৰিব, বাকী এনেকৈ নিচিঙে আৰু। আচ্ছা, তো পাৰফেক্ট বকলেছত গেৰাণ্টি আছে, এইবিলাক ডিছকালাৰ নহ'ব। আচ্ছা, ছেকেণ্ড মাৰোৱাৰী বুলি ক'ব লাগিব। কি ল'বা কচোন, ঘৰৰ কাৰণে কিবা? অ'কে, পাৰফিউম কিবা এটা লৈ আছে। তো কাক গিফ্ট দিবা? আচ্ছা ইন্দ্ৰ দা, আপুনি যিটো দোকান দি আছিলে বহুত সৰুকৈ দি আছিলে, আৰু এতিয়া আপুনি যিহেতু দোকানটো অলপ ডাঙৰ হ'ল, মানে 2, 3জন 4জন 5জনলৈকে আপুনি বেলেগ মানুহক জব দিব পাৰিছে, হয়নে? তো আপুনি কেনেকৈ ভাবিলে, ইমানখিনি সম্ভৱ কেনেকৈ হ'ল? এইখিনি কষ্ট আৰু বহুত চেষ্টাৰ ফলত হৈছে, লগতে বেংকৰ ফালৰ পৰা মোক হেল্প কৰিছে, লোন এটা লৈছিলোঁ, তেনেকৈ আৰু কষ্টকৈ, আৰু লগতে 2-এজন মানুহৰ পৰা অলপমান টকা ইণ্টাৰেষ্টত লৈছোঁ, সেইখিনি ষ্টাৰ্ট দিছোঁ। আৰু ওপৰৱালাৰ আশীৰ্বাদত চলি আছে টুকটাককৈ, আৰু 2-3জনক চলাই আছোঁ, সেয়ে আৰু এনেকৈ ষ্টাৰ্ট দিছোঁ। কিন্তু বহুত ভাল লাগিছে, কাৰণ আমি যিহেতু দেখা পাইছিলোঁ সৰু এটা মানে প্ৰায়বোৰ বস্তু পায়, কিন্তু সৰু আছিলে দোকানটো, কিন্তু আপুনি এতিয়া বহুত ডাঙৰ হ'ল ক'ব লাগিব, হয়নে? বহুত ডাঙৰ, 2, 3জন 4জন 5জনলৈকে আপুনি এতিয়া বেলেগ মানুহক দিব পাৰিছে চাকৰি, হয়নে নহয়? আপোনাৰ আণ্ডাৰত বৰ্তমান চলি আছে,
বেলেগৰ ফেমিলিও চলি আছে হয়নে তো সেইখিনি কথা বহুত ডাঙৰ কিন্তু বহুত ভাল লাগিছে লগ পাই কাৰণ এনেকুৱা মানুহ এজন অসমীয়া যুৱক হিচাপে আপুনি যিহেতু কামত ছাকচেছ বুলি ক'ব লাগিব কাৰণ এইখিনি সৰু এটা কাম নহয় আৰু সৰু এটা চিন্তা নহয় হয় না নহয় তো সেইখিনি লৈ মই আপোনাক শুভেচ্ছা জনালোঁ ভৱিষ্যতে যাতে আৰু কিবা এটা উজ্জ্বল হয় সেইকাৰণে আপোনাক শুভেচ্ছা দিলোঁ বহুত বহুত ভাল লাগিল দোকানত সোমাই আৰু কিবা এটা লাগিলে নিশ্চয় লৈ যাম হয় না আৰু তোমাৰ লগৰ পাৰ্টনাৰক লৈ আহিবি হয় 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 খেলনা ধুনীয়া এইটো এনেকৈ দিলে ভালে কুকুৰে কামুৰিলে বাঢ়িব তাৰপিছত পেডিগ্ৰী আছে এডালৰ কাৰণে অনলি 50 ৰুপিজ তাৰপিছত আমাৰ দোকানত আছে সৰু কুকুৰৰ কাৰণে এইটো পাপিৰ কাৰণে অনলি 50 ৰুপিজ আৰু কি লাগিব বেল আছে পেডিগ্ৰী আছে লগতে ইলেক্ট্ৰিক আইটেম আছে ইলেক্ট্ৰিক আইটেমত 34% ডিছকাউণ্ট পাব জেন্টছৰ কাৰণে হেড আছে বেল তাৰপিছত স্কুল বেগ আছে স্কুল বেগ অ'কে আজি কি কি আছে চাওঁ গোটেইখিনি দোকানত তো আপোনালোকে চাব আকৌ আহিব চাই কিনে খেলনা বস্তু আছে বাচ্চাৰ কাৰণে খেলনা বস্তুবোৰ আছে ডিজিটেল স্লট অ'কে আৰু কি কি আছে 10ৰ পৰা 15টা আইটেমৰ বস্তু পাই যাব বলকচোন গ্ৰচাৰীৰ পৰা গেছ আইটেমৰ পৰা আজি অলপ চাই লওঁ মাৰ্কেটত কি কি আছে ৱেডিং গিফ্টৰ পৰা বাৰ্থডে গিফ্টৰ পৰা গেছ আইটেম প্লাছ আপোনাৰ ৰুপেজ ডাইপাৰ গোটেইখিনি আছে প্লাছ এইটো বাৰ্থডে আইটেম কমপ্লিট খুব কম দামত পাই যাব পাৰ পিচ 35 ৰুপিজ 50 ৰুপিজ এনেকৈ মাৰ্জিনত পাই যাব বেলুনছ আছে প্লাছ আপোনাৰ কল্ড ড্ৰিংকছ ডিছকাউণ্ট আছে এইটো আছে আপোনাৰ 210 প্ৰাইচ এইটো আপোনাৰ ডিছকাউণ্টত আহিব 160 50 এনেকুৱা আহি যাব মানে বহুত ডিছকাউণ্ট দি আছে আপোনাৰ অ'কে আৰু তাৰপিছত হেণ্ডৱাছ বুক আইটেম স্কুল আইটেম মানে কিতাপ বহি টিফিন গোটেইখিনি পাই যাব এইখিনি টিফিন আছে স্কুল মানে স্কুলৰ আইটেমখিনি ইফালে আছে আৰু বাকী বুক ইফালে পাই যাব বাকী আপোনাক কি লাগে দি আছোঁ 2 মিনিট আৰু এইখিনি কচমেটিক আচ্ছা ইফালে ছোৱালীবিলাকৰ কাৰণে অ'কে হেয়াৰ ক্ৰীম শেভিং ক্ৰীম প্লাছ এইখিনি পাৰফিউম লোচন শ্বেম্পু গোটেইখিনি আছে চবতে ডিছকাউণ্টত আছে ডেনভাৰ 240 হ'ব 300 প্ৰাইচ আছে এংগেজ আছে আপোনাৰ 240 199 পাই যাব বহুত ডিছকাউণ্ট দি আছে পতঞ্জলি আইটেম আছে এইটো বেবী আইটেম আছে জনছনৰ হিমালয়ৰ প্ৰডাক্ট আছে অ'কে এনেকৈ আৰু লগতে মোবাইলৰ আছে আইটেম মোবাইলৰ আইটেমখিনি আছে ওপৰত হেডফোন চাৰ্জাৰ কেবল মানে প্ৰায়বোৰ বস্তু পোৱা যাব আৰু বস্তু পোৱা যাব গতিকে আপোনালোকে আহিব আহিলে নিশ্চয় ভাল পাব এইখিনি আৰু